আজিৰ পৰা আৰম্ভ আমাৰ চিৰাং ডিষ্ট্ৰিক্টৰ এই হাজামা ব্ৰিজৰ এইটো বছৰে হয়। এই বছৰটো লৈ পেলাই চাৰিবাৰ সন্ধান লগোৱা সেই ফেজিং ফেষ্টিভেলটো এভৰি ইয়াৰ মানে হৈ থাকিব আৰু এই বছৰত যোৱা বছৰতকৈ আৰু বেছি ফেচিলিটিবিলাক আছে ইয়াত। সেইকাৰণে মই গোটেই অসমবাসী বা গোটেই অল ইণ্ডিয়াৰ যিখিনি এই ফেষ্টিভেল আহিব নিশ্চয় যোৱা বছৰতকৈ আৰু বেছি আৰু মানে ইনফ্লুৱেঞ্চিয়েল কিবাটো চিনটো আছে ইয়াত। মই ভাবোঁ ডেইজিং ফেষ্টিভেলৰ দ্বাৰা দি আমাৰ যিমান জাতি জনগোষ্ঠী আছে সকলোৱে ভাল পাব আৰু সকলোৱে আহিব এনজয় কৰিব। আমাৰ CM ছাৰো আহিব বুলি কৈ আছোঁ আৰু ইয়াত বলিউডৰ এক্টৰ এক্ট্ৰেছ আহিব, সকলোৱে মানে এনজয় কৰক এই ফেষ্টিভেলক। আৰু এই ফেষ্টিভেলটো আজিৰ পৰা যিখিনি এসপ্তাহ ধৰি হৈ থাকিব ইয়াত যাতে একো দুৰ্ঘটনা নহয় তাৰ কাৰণে সকলো জাতি জনগোষ্ঠীত ইয়াত মানে সকলো জাতি জনগোষ্ঠীৰ সহযোগ লাগিব। মই ভাবোঁ ভগৱানে মানে সহায় কৰক যাতে এই ফেষ্টিভেলত একো এক্সিডেণ্ট নহয়। কাৰ বিৰুদ্ধে যিটো আন্দোলন চলি আছে, আন্দোলনৰ কাৰণে কিবা প্ৰভাৱ পৰিব বুলি আপোনাৰ? নাই ইয়াত একো প্ৰভাৱ নপৰে। আজিৰ অসমত যিখিনি CA বিল লৈ পেলাই বিভিন্ন দল সংগঠনে যিটো আন্দোলন কৰি আছে, সেইটো আন্দোলন কৰাটো বেলেগ। আন্দোলন কৰা মানুহ আন্দোলন কৰি থাকিব, কিন্তু এনজয় কৰা মানুহ বহুত আছে। সেইখিনি মানুহ আহিব, গোটেই অল ইণ্ডিয়াৰ মানুহ আহিব, গোটেই অসমৰ মানুহ আহিব। চবেতো আন্দোলন নকৰে নহয়, বহুত এনজয় কৰা মানুহ আছে, ইহঁতে আহিব। কালি নৱশৰণে বঙাইগাঁৱৰ প্ৰেছ মিট বুলি কৈছে যে এই ড্ৰেজিং ফেষ্টিভেল আচলতে জুৱা আৰু মদৰ আড্ডা বুলি এইটো বাতিল কৰিব লাগে বা বৰ্জন কৰিব লাগে। এইবিলাক ইয়াৰ নাম নলওঁ মই, ইয়াৰ নাম নলয় মই। বেলেগ কথা সোধক, ইয়াৰ কথা মই একো নকওঁ। এইটোৱে বাছ।